কৰোনা ভাইৰাছ এটা বিষাক্ত ভাইৰাছ, যাক কোৱা হয় ক'ভিড-19। এই মহামাৰী ৰোগটোৱে চাইনা, ইটালী, আমেৰিকাকে ধৰি পৃথিৱীৰ প্ৰায়কেইখন দেশৰ ক্ষতি কৰি এতিয়া আমাৰ ভাৰতৰো বহুত ক্ষতি কৰি আছে। এই কৰোনা ভাইৰাছ, এই মহামাৰী ৰোগটো কেতিয়া নিঃশেষ হ'ব তাৰ কোনো ঠিকনা নাই। এতিয়ালৈকে ইয়াৰ কোনো মেডিচিনে আৱিষ্কাৰ হোৱা নাই। আহকচোন আজি এই কৰোনা ভাইৰাছৰ বিষয়ে দুটামান জ্ঞান লওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই অসমীয়া জ্ঞান চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। যদিহে আপোনাৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আমাৰ ১ নম্বৰ প্ৰশ্নটো হৈছে, কৰোনা ভাইৰাছ প্ৰথম ক'ৰ পৰা আৰম্ভ হৈছিল? আৰু প্ৰায়বোৰে জানেই উত্তৰটো, চাইনা দেশৰ বুহান চহৰৰ পৰা। আৰু কৰোনা ভাইৰাছ আমাৰ ভাৰতত কেৰেলাৰ পৰা প্ৰথম আৰম্ভ হৈছিল। এতিয়া ২ নম্বৰ প্ৰশ্নটো হৈছে, কৰোনা ভাইৰাছৰ আন এটা নাম কি? হয়, কৰোনা ভাইৰাছৰ বেলেগ এটা নাম দিয়া হৈছে আৰু ইয়াৰ নামটো হৈছে ক'ভিড-19। কৰোনা ভাইৰাছ ডিজিজ 2019। তেনেকৈ কৰোনা ভাইৰাছৰ নামটো দিয়া হৈছে ক'ভিড-19। হয়, নিশ্চয় জানিলে আপোনালোকে। ৩ নম্বৰ প্ৰশ্নটি হৈছে, কৰোনা ভাইৰাছক কোনে মহামাৰী ৰোগ বুলি প্ৰথম ঘোষণা কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ইয়াৰ হেডকোৱাৰ্টাৰ জেনেভা চহৰত অৱস্থিত, ছুইজাৰলেণ্ড। ৪ নম্বৰ প্ৰশ্ন, কৰোনা ভাইৰাছৰ কাৰণে ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম লকডাউন দিছিল? আৰু ইয়াৰ উত্তৰ হৈছে ৰাজস্থান। হয়, ৰাজস্থানে প্ৰথম লকডাউন দিছিল ভাৰতৰ ভিতৰত। আমাৰ এই অসমীয়া জ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ। ৫ নম্বৰ প্ৰশ্নটো হৈছে, কৰোনা ভাইৰাছ পোনপ্ৰথমে কেতিয়া চিনাক্ত কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে ১৯৬০ চনত। তেতিয়া ইয়াক চিনাক্ত কৰা হৈছিল আৰু ২০২০ত ই আতংকৰ সৃষ্টি কৰি আছে। বৰ্তমান গোটেই পৃথিৱী কঁপাই তুলি আছে। আমাৰ ৬ নম্বৰ অৰ্থাৎ অন্তিম প্ৰশ্নটো হৈছে, এজন মানুহৰ দেহত কৰোনা ভাইৰাছ পজিটিভ আছে নে নাই চাবলৈ কৰা পৰীক্ষাটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হৈছে RT-PCR, অৰ্থাৎ ইয়াৰ ফুল ফৰ্ম হ'ল ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন পলিমাৰাজ চেইন ৰিয়েকশ্যন। আৰু এইটো খুবেই ইম্পৰ্টেণ্ট। যদিহে আপুনি এই ভিডিঅ'টোৰ দ্বাৰা অকণ হ'লেও জ্ঞান আহৰণ কৰিলে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।